নমস্কাৰ মই অপৰ্ণা দৰ্শিল মই এতিয়া উপস্থিত আছো শুৱালকুছি ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ প্ৰাংগণত য'ত 3 দিনৰ কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণ দৌল মহোৎসৱ অনুষ্ঠিত হৈ আছে আজি প্ৰথম দিনৰ কাৰ্যসূচী এতিয়া সন্ধিয়া আৰু ইয়াৰ সবিশেষ কাৰ্যসূচী মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হোলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোসাঁই পীঠত প্ৰৱেশ কৰিব অহা যোৱা বাছি যাতে সকলোৱে মুকলি কৰি ৰাখে
হাতে দিয়ে Ready.